নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু নতুন এটা ভিডিঅ' আপোনালোকৰ বুলি লৈ আনিছোঁ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। আজি মই আপোনালোকক এটা আচৰিত বস্তু দেখাবলৈ চেষ্টা কৰিম বা লৈ যাম। আচৰিত এটা বস্তু দেখাবলৈ আপোনালোকক লৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিব চেনেলটো। লগতে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু লগত থকা বেল আইকনটো টিপি দিব। ক'ত যাবি দাদা? এতিয়া আমি যাম গা ধুবলৈ ভগুৱা ডঙত। প্ৰথমতে তেল ভৰাই লওঁ। তেলটো পইচা আছে? পইচা নাই, বাকীকৈ ভৰাম। যিখন নিদিবা আৰু যাই চাওঁ কি হয়। আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ হয় স্কুটিত বাকীকৈ তেল ভৰোৱাৰ পৰা। এতিয়া আমি তেল ভৰাবলৈ গৈ আছোঁ পংকজ দোকানলৈ। এয়া হৈছে পংকজৰ দোকানৰ সন্মুখত থকা এটা পুখুৰীৰ দৃশ্য। পুখুৰীত এনেদৰেই মাছবোৰে আহাৰ গ্ৰহণ কৰি আছে তেওঁলোকৰ। এতিয়া আমাৰ স্কুটিত তেল ভৰোৱা হ'ল। আমি এতিয়া গৈ আছোঁ ধৌমৰা পাহাৰৰ দাঁতিত থকা ধূপগুৰিৰ ভগুৱা ডঙলৈ। এটা আচৰিত বস্তু আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো। আমি বৰ্তমান আহি পাইছোঁ উলনি। আমি এতিয়া উলনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উঠিছোঁ আৰু এতিয়া গৈ আছোঁ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে। এতিয়া আমি আহি পাইছোঁ ৬৪ নং ধূপগুৰি গাঁও পঞ্চায়ত। এতিয়া ৰাস্তাটো ক্ৰচিং হৈছোঁ আৰু গৈ আছোঁ এতিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ধূপগুৰি অভিমুখে। এতিয়া আমি আহি পাইছোঁ আমগুৰি, চেনিকৰা আমগুৰি। এইখনেই হৈছে ডাঙৰ পাহাৰ ধৌমৰা পাহাৰ। যিখন আপোনালোকে সন্মুখত দেখা পাই আছে সেইখনেই হৈছে ধৌমৰা পাহাৰ আৰু তাৰ দাঁতিতেই আছে সেই আচৰিত এটা বাকচ, শিলৰ বাকচ। আমি বৰ্তমান আহি পাইছোঁ। আহক আপোনালোকে মোৰ পিছে পিছে আৰু এতিয়া আমি গৈ আছোঁ সেই আচৰিত বস্তুটো চাবলৈ। আৰু সেইখনে হৈছে ভগুৱা ডং, যিখনৰ কথা কৈছিলোঁ আপোনালোকক। সেইখনে হৈছে ভগুৱা ডং আৰু এতিয়া আমি গৈ আছোঁ সেই বাকচটো চাবলৈ। এইফালে স্কুটি থৈ আছে লগৰ কেইজনমানে। লগৰজনে এতিয়া ডঙত নামিছে ভৰি ধুবলৈ, পানী খাবলৈ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক আপোনালোকে মোৰ পিছে পিছে আহি থাকক। পিছে পিছে নহয়, একেলগে আহক। বলক। এতিয়া মন্দিৰত টিলিং টিলিংকৈ বজাই দিছোঁ। আহক এতিয়া। আমি বৰ্তমান আহি পাইছোঁ সেই বাকচটোৰ কাষত আৰু ইয়াত দেখা পাইছে মোৰ পিছফালে সেই বাকচটো। আৰু বাকচটো চাওক কেনেদৰে বনোৱা হৈছে। ইয়াতে পুৰণা দিনৰ হয় বাকচটো। শিলত খোদিত বাকচ এয়া আপোনালোকে দেখা পাইছে। শিলতে বনোৱা আছে সেই বাকচটো। চাওক।
ইয়াত দেখিছে কি প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আছে সেই পাহাৰখন মন্দিৰটো। ইয়াত দেখা পাইছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা, চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া। এই ডোংটোক বহুত পবিত্ৰ বুলি ধৰা হয়, যিহেতু বলবোমৰ সময় বৰ্তমান, আৰু এই স্থানৰ পৰাই বহুতে বলবোমৰ পানী লৈ যায় ইয়াৰ পৰা। এই মন্দিৰটোৰ বিষয়ে বহুতো কাহিনী আছে, সেই বিষয়ে মই পিছত অন্য এটা ভিডিঅ' বনাই আপোনালোকক জনাম। যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কি কৰিব লাগে আপোনালোকে গমটো পাইছে, কৰিব আৰু বাকীখিনি কাম আপোনালোকৰ। তেনেহ'লে ভিডিঅ'টো আজি ইমান